তোমাৰ ষ্টেণ্ড কৰাব পৰা ৰিজাল্ট দিব ফেচ চেচ হয় এই চবকে নিমন্ত্ৰণে দিব লাগিল কালিতো আবার ৰিজাল্টে দিব মানুহখিনিক মাতিয়ে লওঁ ৰ প্ৰথমতে কাকতিকে ফোন লগাওঁ হেল্ল' কাকতি অঁ মই আৰকে কৈছোঁ দে অঁ কালি আপাৰ ৰিজাল্ট দিব নহয় অঁ এই সি ষ্টেণ্ডে কৰিব লাগে অঁ যদিও ষ্টেণ্ডৰ ওপৰত কিবা থাকিলে হয়তো সি তাকো কৰিলে হয় কিন্তু ষ্টেণ্ড কৰিবই কালি আহি যাব খানা পাতিছোঁ এটা 4টা পাঠা ছাগলো আনিছোঁ আহি যাবা ফেমিলিকো লৈ আহিবা আৰু এই তো যে টিকলা টিকলা অসৎকেইটা আছে সেইকেইটাকো লৈ আহিবা দিয়া হ'ব দিয়া আহিবা কিন্তু দিয়া এতিয়া শৰ্মাক লগাব লাগিব শৰ্মাকো ফোনটো লগাব হেল্ল' অঁ শৰ্মা ব্যস্ত আছে নেকি অঁ কালি বাপা ৰিজাল্ট দিব গম পাইছা নে নাই অঁ এই ষ্টেণ্ড কৰিব লাগে অঁ কালি ঘৰতে এটা খানা পাতি দিছোঁ আহি যাবা অঁ ফেমিলিকো লৈ আহিবা কিন্তু নাপাহৰিবা কিন্তু পূৰা পাৰ্টি পাঠা চাইকেল 4টা আছে এই তোমালোকৰ কাৰণে আৰু বেলেগ বস্তু আছে টেনশ্যন ল'ব নালাগে আহি যাবা কিন্তু দিয়া ফৰিংকাক মাৰো সিটো খাওঁকৈ থাকে ইয়াকো খবৰটো দিওঁ হেল্ল' অঁ ফৰিংকা অঁ ক'ত আছ ডিউটিত কালি ডিউটি চিউটি নাযাবা মোৰ আপাৰ ৰিজাল্ট দিব The next day. দাদা কি করছা পেপাৰ পঢ়ি আছোঁ ৰ বাবা বজাৰ অলপ কৰিব লাগিছিল নহয় বজাৰ পাইছো দেউতা কিহৰ বজাৰ কৰো বচোন এই কাকতি শুনা ভাত খাব মাতিছোঁ ৰ মই আজি কিবা আছে নেকি আজি তোৰ ৰিজাল্ট নিদিব বাবা মনত আছে তই ষ্টেণ্ড কৰিবি মই চবকে মাতিছোঁৱে ভাত খাবা আজি ৰিজাল্ট দিব তাকো ৰিজাল্ট দিব না আমাৰ ৰিজাল্ট কালি দিব আমি অলপ বেছি জানা ষ্টেণ্ড কৰা চলি আজি দিছি চবে মোক কৈছি আৰু এটা কথা তোৰ বাইকখন ধুই আনছো মই সঁচাকে বৰ ভাল কাম কৰিছ আজি তোক পুৰস্কাৰ দিম না তই ইমান ধুনীয়া ৰিজাল্ট কৰবি আৰু ৰিজাল্ট গাড়ী দিম দেখা মই তোক আজি মায়ো আহি আছে এই মায়েৰে ময়ে ফোন কৰি মাতছো তই মাতছা নেকি ৰিজাল্ট দিব দেখি আজি শেষে মান এটা কামচোন মোক মোবাইলটো দেখাচোন কি চাবি দেউতা তই ৰিজাল্টটো চাবা ষ্টেণ্ড কৰা কথা দেখালি হ'ব মোক বেলেগ নাংগে আজি নাংগে নেকি চাবা আকৌ মই ষ্টেণ্ড কৰা কথা চাম এই দেউতা নাংগে দে ষ্টেণ্ডতে যিহেতু আছে নাংগে বেছি চাব নাংগে ষ্টেণ্ড কৰা কথা চালি হ'ব দে দেখোচোন মোক আমাৰ কালি দিব বুলি আমি অলপ বেছি জানা চলি না এই মই দেখো ষ্টেণ্ড কৰা কথা নেটটো আহিছে দেখোন বঢ়িয়াকৈ আহিছে এক নম্বৰ 2 নম্বৰত নাম নাই দেখোন তোৰ ষ্টেণ্ডত তলত দেখি আছে মোবাইল তোৰ 2-3 নম্বৰতে চাব লাগে বা ষ্টেণ্ডত দেখোন নামেই নাই তোৰ তলৰ ফালে চাওচোন ডিষ্টিংশ্যনত চাওঁ ডিষ্টিংশ্যনতো নাই দেখোন আমাৰ তলফালে থাকে দে জানা চলি গিলা ভালকে চাওঁ ফাৰ্ষ্ট ডিভিজনতো নাই তলফালে চাওঁ দেউতা ছেকেণ্ডতো নাই দেখোন তলফালে চাওঁ থাৰ্ডতো নাই তলফালে চাওঁ মই কৈছো দেখোন তো আমাৰ জানা গিলা তলফালে থাকে ফেইল কৰিলি মানে হয় কি জানি ফেইলে কৰিলি হয় কি জানি মই কৈছিলো দেউতা এই ৰিজাল্ট চিজাল্ট বাদ দি গিলা ফেইলে কৰিলি তই দেউতা এবাৰ ফেল কৰিলো কেটিএম লাগে আজি মই নামেই দিবি ডিএসএলআর লাগে দেউতা মই ভাল ৰিজাল্ট কৰিম আইফোন লাগে হেল্ল' অগৱতী খানা খাবা আহিবি আহি থাক মই পাঠা নহয় পুৰা পাঠাৰ পৰিয়ালকে বনাইছোঁ আজি খাব আহিবি আহি থাক দে আহি থাক তই হেল্ল'
কাকতি অঁ কালি আমাৰ ঘৰত ভোজ আছে ঘৰৰ পাঠাটো মাৰছোঁ খাবা আহি যাবি মানে আমাৰ আপাৰ মাৰি কাটি বনাইছোঁ খাবা আহি যাবি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাৰণ ছাবস্ক্ৰাইব আপোনালোকে নকৰে চাই কিন্তু নকৰে 1 টকাও নালাগে কি বঢ়িয়াকৈ দিবা লাগে টিপি আৰু হৈ যায় নে কি দেউতা আজি মাৰি মাৰি অৱস্থা নহ'ব দিলে আৰু আমাৰ মাজত আজি কি নাই মানে কেকে কৈছে আজি দ্ৰৌপদী তেল বনাবলৈ আমাৰ তাত বহুত অৰ্ডাৰ আহিছে দ্ৰৌপদী তেলৰ আৰু যদি আপোনালোকক দ্ৰৌপদী তেল লাগে আগৰ ভিডিঅ' দ্ৰৌপদী তেলৰ ভিডিঅ'টো চাওক কমেণ্ট কৰক দ্ৰৌপদী তেল দিয়ে আৰু মানে আমাৰ মাজত মানে কেকে নেক্সট ভিডিঅ'ত আহি যাব নতুন জোচৰ ডাবল জোচ লৈ একদম ডাবল পাৱাৰ